আসসালামু আলাইকুম। আজি আপোনালোকলৈ মই লৈ আহিছোঁ ডোছাৰ এটা ৰেচিপি। এতিয়া চাওকচোন বলক ফ্ৰেণ্ডছ, আমি ঘৰতেনো হোটেলৰ দৰে মছলা ডোছা কেনেদৰে বনাব পাৰোঁ। প্ৰথমে আমি দুটা বাটিত চাউল লৈছোঁ। এইখিনি মই নৰ্মেল ঘৰত ইউজ কৰা চাউল লৈছোঁ। এচামুচ মেথি লৈছোঁ, এবাটি মই মগু দাইল লৈছোঁ আৰু আধা বাটি বুট দাইল। এতিয়া সেই গোটেইখিনি মই এটা বলত মিক্স কৰি ল'ম আৰু সেইখিনি ভালদৰে মই পানী দি ধুই ল'ম। ধোৱাৰ পাছত মই সেইখিনি প্ৰায় 3 ঘণ্টাৰ কাৰণে পানী দি তিয়াই থৈ দিম, যেতিয়ালৈকে সেইখিনি কোমল হৈ নাযায়। সেইখিনি কোমল হোৱাৰ পাছত মই এটা মিক্সি জাৰত সেইখিনি কমকৈ দি পেলাই মিক্সিত ভালদৰে গ্ৰাইণ্ডিং কৰি ল'ম। সেইখিনি ভালদৰে পিচ খাবৰ কাৰণে মই অকণমান পানীও দিছোঁ। এতিয়া সেইখিনি এটা বলত এনেদৰে ট্ৰেন্সফাৰ কৰি ল'ম। সেইখিনি মই হাতেৰে এনেদৰে ফেটি দিছোঁ। এনেকৈ কৰিলে বোলে সেইখিনি বস্তুখিনি খুব ধুনীয়াকৈ ফাৰ্মেণ্টিং হোৱাত সহায় হয়। তাৰ পাছত সেইখিনি মই এখন প্লেটেৰে ঢাকি পেলাই ৰাতিটোৰ কাৰণে থৈ দিছোঁ। আমি প্ৰথম আলু মছলাটো ৰেডি কৰি ল'ম। তাৰ কাৰণে আমি কেৰাহীখনত ৰিফাইন তেল দিছোঁ। সেইখিনি গৰম হোৱাৰ পাছত মই তাত এচামুচ সৰিয়হ দিছোঁ আৰু যেতিয়া সৰিয়হখিনি ফুটিবলৈ ষ্টাৰ্ট কৰিব, তাত মই কেইখিলামান নৰসিংহ পাত দিছোঁ। নৰসিংহ পাত দিলে মানে তাৰ ফ্লেভাৰটো বিৰাট ধুনীয়া হয়। এতিয়া তাত কাটি থোৱা আদা দিছোঁ আৰু আমি কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। সেইখিনি ভালদৰে লৰাই আছোঁ। তাৰ পাছত মই তাত কাটি থোৱা জলকীয়াখিনি দিছোঁ। এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ, জলকীয়া গুড়ি দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ, জিৰা পাউডাৰ দিছোঁ আৰু সেইখিনি ভালদৰে আকৌ মিক্স কৰি লৈছোঁ। এতিয়া তাত অকণমান হালধি গুড়ি দিছোঁ। এতিয়া আমি বইল কৰি থোৱা আলুখিনি তাত দি দিছোঁ। আলুখিনি বইল কৰোঁতে মই তাত অকণমান হালধি গুড়ি আৰু নিমখ দি দিছিলোঁ। এতিয়া আলুখিনি ভালদৰে এনেকৈ লৰাই মই ভাজি থাকিম। সেইখিনি যেতিয়া ভালদৰে ভাজ খাব, তাৰ মছলাৰ ফ্লেভাৰবিলাক সোমাই যাব, তেতিয়া মই তাৰ ওপৰত অকণমান গৰম মছলাৰ গুড়ি দিম আৰু গেছৰ ফ্লেমটো অফ কৰি তাৰ ঢাকনখন মাৰি থৈ দিম। এতিয়া নেক্সট আহোঁ আমাৰ ডোছাৰ চাটনিখিনি লৈ। চাটনিখিনি বনাবৰ কাৰণে মই নাৰিকল লৈছোঁ। মোৰ ওচৰত কেঁচা নাৰিকল নাছিলে, গতিকে মই ডাব নাৰিকল এনেদৰে পানীত অলপ সময় তিয়াই থৈছোঁ। এটা বাটিত সৰিয়হ আৰু তাতে কেইটামান চফ আৰু কালাজিৰা দিছোঁ। এতিয়া সেই গোটেইখিনি মই মিক্সাৰ জাৰটোত দিম আৰু লগতে মই চল্টেড পিনাট, যিটো আমাৰ কিনিব পোৱা যায়, তাৰ কেইটামান দিছোঁ আৰু তাৰ লগতে মই এটা জলকীয়া দিছোঁ, নৰসিংহ পাত দিছোঁ আৰু এডোখৰ আদা দিছোঁ। সেইখিনি মই ভালদৰে মিহিকৈ মিক্সিত মাৰি লৈছোঁ। তাত আপুনি অকণমান পানীও দিব পাৰে। এতিয়া আমি সেই চাটনিখিনিত তড়কা মাৰিব লাগিব। তাৰ কাৰণে মই তড়কা পেনখনত মিঠাতেল গৰম কৰি লৈছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত মই তাত এচামুচ সৰিয়হ দি দিম। সৰিয়হখিনি যেতিয়া ফুটা ষ্টাৰ্ট হ'ব, তেতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু তাত কেইখিলামান নৰসিংহ পাত দি দিম। এতিয়া আমাৰ চাটনি বাতিটোৰ চাটনিখিনিৰ মাজত এটা হোল কৰি ল'ম আৰু তাত আমাৰ যিখিনি তড়কাৰ তেল সেইখিনি দি দিম আৰু ভালদৰে গোটেই তেলখিনি মই চাটনিখিনিত মিক্স কৰি ল'ম।
ইয়াত আপোনালোকে তেঁতেলীও ব্যৱহাৰ কৰিব পাৰে আৰু যদি কোনোবাই মিঠা চাটনি ভাল পায় তেন্তে অকণমান চেনিও দিব পাৰে। এতিয়া আমাৰ ডোছাটোলৈ আহোঁ। ডোছাৰ বেটাৰখিনি মই যোৱা ৰাতিয়ে এনেদৰে ঢাকি থৈ দিছিলোঁ আৰু প্ৰায় 10 ঘণ্টামানৰ কাৰণে মই থৈছিলোঁ আৰু এতিয়া চাওক এইখিনি ইমান ধুনীয়াকৈ ফুলি গৈছে। তাত মই সোৱাদ অনুযায়ী নিমখ দিম আৰু সেইখিনি এনেদৰে ভালকৈ গুলি ল'ম। যদি বেটাৰটো বেছি ডাঠ হৈ থাকে তেতিয়া তাত আপোনালোকে অকণমান পানী দি পেলাই অলপ পাতলাও কৰি ল'ব পাৰে, কিন্তু মোৰ বেটাৰটো ডাঠ হোৱা নাই, মোৰটো ধুনীয়া হৈ আছে, সেইকাৰণে মই তাত পানী দিয়া নাই। এতিয়া ডোছা টাৱাখন গেছত গৰম কৰি ল'ম আৰু তাৰ হিটটো কণ্ট্ৰল কৰিবলৈ মই এনেদৰে পানী ছটিয়াই পেলাই মোহাৰি লৈছোঁ। তাত আমাৰ বেটাৰখিনি চামুচেৰে দিম আৰু সেই চামুচৰ তলটোৱেদি আমি সেইখিনি ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ এনেদৰে ঘূৰাই ঘূৰাই পেলাই বহলাই দিম। যেতিয়া বেটাৰখিনিৰ ওপৰটো অলপ শুকোৱা নিচিনা হ'ব, যেতিয়া ড্ৰাই হৈ যাব, তেতিয়া আমি তাত অকণমান তেল দিম। মই ইয়াত ৰিফাইন তেল ইউজ কৰিছোঁ, আপোনালোকে ঘি বা বাটাৰ ইউজ কৰিব পাৰে। যেতিয়া ডোছাৰ তলৰ যিটো লেয়াৰটো সেইটো এনেদৰে ৰঙচুৱা পৰি আহিলে মানে আমি জানিম যে আমাৰ ডোছাটো ৰেডি হৈ গৈছে। আৰু সেইটো আমি এখন এনেদৰে চামুচ লৈ পেলাই ফ'ল্ড কৰি দিম। চাওকচোন আমাৰ ডোছা কালাৰটো ইমান ধুনীয়া হৈছে। আগৰবাৰৰ দৰে এতিয়া আকৌ মই টেম্পাৰেচাৰ কণ্ট্ৰল কৰিবৰ কাৰণে তাত পানী ছটিয়াই এনেদৰে মোহাৰি লৈছোঁ আৰু আমাৰ বেটাৰখিনি দি দিছোঁ। ডোছাটোৰ শ্বেপটো লৈ আপোনালোকে চিন্তা নকৰিব, কাৰণ শেষত আমি সেইটো ৰোল কৰিয়ে দিম, গতিকে তাৰ শ্বেপটো যেনেকুৱাই হওক কোনো টেনশ্যন নাই। এইবাৰ আমি যিটো হোটেলবিলাকত যেনেদৰে আমাৰ ডোছাৰ ভিতৰত মছলাটো দি দিয়ে তেনেকৈ আমি এইটো বনাম। গতিকে যেতিয়া আমাৰ তলৰ ক্ৰাষ্টটো ৰঙা হৈ আহিব তেতিয়া আমি তাত আমাৰ আলু মছলাখিনি দিম। আলু মছলাখিনি এনেদৰে দি পেলাই সেইটো আমি ফ'ল্ড কৰি দিম। এতিয়া কওকচোন ফ্ৰেণ্ডছ, লাগিছেনে একেবাৰে হোটেলৰ দৰে ডোছাৰ নিচিনা? এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।